হাই ফ্ৰেণ্ডছ, কি খবৰ? ভয় খালে নেকি? ভয় নাখাব, ময়ে দিয়ক আগতে যে ভিডিঅ' বনাইছিলোঁ চিনি নাপাই দিয়ক মোক। মোৰ ছাবস্ক্ৰাইবাৰ একো নাই। মানে আগতে কেইদিনমান ভিডিঅ' বনাইছিলোঁ আৰু ৰষ্ট ভিডিঅ' বনাইছিলোঁ এইটো চেনেলতে। ছাবস্ক্ৰাইবাৰ 200মান আছে নেকি। তথাপিও সেইকেইজনকে ক'লোঁ আৰু চিনি পাইছে যদি পাইছে আৰু নাই যদি নাই আৰু। আজি আকৌ নতুনকৈ ভিডিঅ' বনাম বুলি আহিলোঁ। 6 মাহমান ভিডিঅ' দিয়া নাছিলোঁ। আজি আকৌ ভিডিঅ' বনাম, কিন্তু আগতে ৰষ্ট ভিডিঅ' বনোৱা আছিলোঁ, কিন্তু এতিয়া ৰষ্ট ভিডিঅ' নবনাওঁ, বেলেগ ভিডিঅ' বনাম আৰু ভ্লগ ভিডিঅ' বনাব কৰিম। আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু, কিন্তু আজি এনেই নৰ্মেল এটা ভ্লগ ভিডিঅ' বনাম বুলি আহিছোঁ। ভিডিঅ'টো চাই যাব আৰু বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ। বন্ধুসকল, এই ভিডিঅ'টোত বিশেষ একো নাই, মানে এটা নৰ্মেল ভ্লগহে বনাব চেষ্টা কৰোঁ। আজি প্ৰথমবাৰ বনাইছোঁ যেতিয়া নৰ্মেলৰ পৰা ওপৰত যাব লাগিব নে কি কয় বন্ধুসকল। এনেই আমাৰ কাষতে এটা নদী আছে, তাতে মানে গা ধুব যাম। এই গৰমত তাতে গা ধোৱাৰ ফিলিংছটোহে দিব চেষ্টা কৰিম। কিমান ভাল লাগে নহয় তাতে গা ধুই গৰমত, কি ক'ম আৰু সেইটো আপোনালোকে দেখা পালে গম পাব দিয়ক। তেতিয়াহ'লে বলক আমি গা ধুব যাওঁ। বন্ধুসকল, আমাৰ ঘৰৰ কাষত আৰু এটা নদী আছে, সেইটো নদীটো হ'ল এইটো নদী। ইয়াতো গা ধোঁ, কিন্তু আজি ইয়াতে নুধোঁ। আজি যাম ইয়াতে এই পথাৰখন পাৰ হৈ যাব লাগিব। বলক তেতিয়াহ'লে আমি গা ধুব যাওঁ। ইমান ধুনীয়াকৈ হৈছে ধানবোৰ, কি ক'ম আৰু। চাৰিওপিনে কেৱল সেউজীয়াই সেউজীয়া। মোৰ মনটো কিবা এটা ভাল লাগি গৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, এই নদীটো পাই গ'লোঁ। ইয়াত বহুত হাল্লা হৈছে, মোৰ মাতবিলাক একো শুনা নাপাব পাৰি, তথাপি সেইবিলাক ইগন'ৰ কৰি দিব আৰু ভিডিঅ'টো চাই যাব। কৃষ্ণ ভগৱানক চিন্তি পানীত নামিলোঁ দিয়ক, ভাহাই নিনিলেই হ'ল আৰু। বহুত ধাৰ আছে ইয়াত, বহুত যাব নোৱাৰি ইয়াতে গ'লে মৰি যাব লাগিব। ধাৰ দেখিছেনে ইয়াত কেনেকুৱা? দেখিলেই ভয় লাগি যায়। ইয়াতে যদি এবাৰ পৰি যাওঁ নহয়, পিনৰ মানুহ কহে কি উল্টে পাল্টে লৈ যাব নহয়। পানীটো খোৱাবই, সেইটো গেৰেণ্টি। বাচোঁ নে নাবাচোঁ সেইটো গেৰেণ্টি নাই। বহুত ভাল লাগে বন্ধুসকল। গা ধোৱা একেবাৰে হৈ গ'ল আৰু গা বেছিকৈ নুধোঁ, কাৰণ যিহে পৰিস্থিতি হৈ আছে নহয়, অলপমান যদি কিবাকে জ্বৰ হৈ যায় নহয়, কৰোণা পজিটিভ হোৱাটো খাটাং। সেইফালে আৰু গা নুধোঁ, হৈ গ'ল গা ধোৱা। বলক আমি এতিয়া ঘৰলৈ যাত্ৰা কৰোঁ। বন্ধুসকল, গা ধুই এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'টো। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে এটা 360 ভিউজ চাই লওক। কেনে পালে 360 ভিউজটো কমেণ্টত জনাব। আৰু আজিৰ ভিডিঅ' ইমানেই, বাই।